হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? ভালে আছেনে? আমি পূজা চাব আহিলোঁ এই মাৰ্ঘেৰিটাত। গেটখন দেখিছিলে কিমান ধুনীয়াকৈ বনাইছে, কৈলাশ বনাইছে। এয়া মহাদেৱ ওপৰত বহি আছে আৰু এয়া মেইন পূজা মণ্ডপৰ ভিতৰলৈ সোমাই অহা কিমান ধুনীয়াকৈ বনাইছে দেখিছেনে? এই চবফালে দেৱী ধুনীয়াকৈ ৰাখিছে। আৰু ৰাতিও আমি অকণমান ওলাই আহিলোঁ। এয়া ৰাতি অলপ ফুৰিব আহিছোঁ, পূজা ইয়াতে চাব আৰু এই মণ্ডপটো দেখিছে চব কাগজেৰে বনাইছে, কিমান ধুনীয়াকৈ বনাইছে। আৰু ৰাতিয়ে লাইটৰ পোহৰত ইমান ধুনীয়াকৈ জিলিকি আছে, ৰঙা নীলা লাইটবোৰ দি দিছে, কিবা এটা ভাল লাগি গৈছে। আৰু এই ওপৰত এটা চৰাই বনাই দিছে, চব কাগজেৰে সৈতে বনোৱা। পূজা মণ্ডপটো সঁচাকৈ বৰ ধুনীয়া দেখিবলৈ। আৰু ভিতৰৰ ফালে দেখিছেনে, এয়া একেবাৰে স্বৰ্গৰ যে নাপীশ্বৰী সকলো আছে দেৱী মাৰ লগত। আৰু এই দেখিছে পুৰি, সেইবোৰ পৰিবোৰ আছে, ইমান ধুনীয়াকৈ বনাইছে। আৰু সেই ওপৰতো আছে চাব দেই, এই কিজনী এজনী নাপীশ্বৰী ইমান ধুনীয়াকৈ ওপৰত দি দিছে, বৰ ধুনীয়া ডেক'ৰেশ্যন কৰিছে পূজা মণ্ডপটো। আমি তেনেকৈয়ে ইয়াত পূজা চালোঁ। আৰু দেখিছেনে এইটো ঘোঁৰাটো কিমান ধুনীয়াকৈ বনাইছে, বৰ ধুনীয়াকৈ বনাইছে। মানে পূজা মণ্ডপটো দেখিয়ে কিবা এটা ভাল লাগি গৈছে। তাৰপিছত আমি আহিলোঁ, পূজা বুলি ক'লে জিলেপি, তেতিয়া জিলেপি বনাইছে আৰু মই এয়া খাইছোঁ। আৰু জিলেপি কিনি খালোঁ আৰু ৰুমলৈও লৈ আহিছোঁ অলপমান কিনি। আৰু পূজাতহে জিলেপিটো খাই আচলতে ভাল লাগে। তাৰপিছত এয়া চাওমিনে আৰু কণীয়ে খালোঁ। তাৰপিছত আকৌ ওচৰতে এয়া ডিজে পাৰ্টি হৈ আছে, গতিকে আমি অকণমান ডিজে চালোঁ। সৰু সৰু ল'ৰা ছোৱালীবোৰে নাচি আছে, সিহঁতৰ লগতে আমি অকণমান এনজয় কৰিলোঁ। সেইদৰে আমাৰ এইবাৰ পূজাটো গ'ল। আপোনালোকেও কেনেকৈ গৈছে জনাবচোন।